নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল কুইক নিউজ আসামিজৰ আন এটা ভিডিঅ'লে। বন্ধু বান্ধৱীসকল দুখৰ খবৰ আপোনালোকে বহুত শুনিলে। আজি এটা আপোনালোকক ভাল খবৰ দিবৰ বাবে ভিডিঅ'টো আগবঢ়াইছো। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰৰ বিয়া। বন্ধু বান্ধৱীসকল এইবাৰ বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ। এই বহাগতে হেনো তেওঁ বিবাহপাশত আবদ্ধ হ'ব আৰু বিয়াত বহিব এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগত। অভিনেত্ৰীগৰাকী কোন হয় এই বিষয়ে আপোনালোকৰ বাৰু জানিবলৈ মন যোৱা নাইনে? বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ জানিবলৈ মন গৈছে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শুনিবলৈ আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ এইবাৰ হেনো বিবাহপাশত আবদ্ধ হ'ব ওলাইছে আৰু ওলাইছে এগৰাকী অভিনেত্ৰীৰ লগত। সামাজিক মাধ্যমৰ জৰিয়তে আমি এই বিষয়ে জানিবলৈ পাই আছোঁ, কিন্তু তেওঁ নিজে কোনো কথা এই কথাটো কিমান দূৰ সত্য এই বিষয়ে জানিবলৈ দিয়া নাই। আৰু যদি কথাটো সত্য হয় আমাৰ চেনেলৰ ফালৰ পৰাও থাকিব তেওঁলৈ অলেখ শুভকামনা। ধন্যবাদ।